গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে বেয়া মাজতে। আশা কৰোঁ আপোনালোক ভালে আছে আৰু সদায় ভালে থাকক আৰু মোকো ভালে থাকিবৰ কাৰণে আশীৰ্বাদ কৰিব। এইফালে মানুহজন আৰু শাহু মা মানে পাপাই এইফালে তামোল পুলি দিছে নিবৰ কাৰণে মানুহজনৰ ঘৰলৈ, কাৰণ ইমান দূৰ বাট, এতিয়া ইমান গাল টোপোলা দিছে, কিন্তু উপায় নাই, এতিয়া নিবই লাগিব যিহেতু। আৰু এইফালে আমি ৰাতিপুৱা 5টা বজাতে উঠিছোঁ। উঠি গা পা ধুই মেলি আজৰি হৈ এইফালে ওলাই মেলি ৰেডি, এতিয়া ট্ৰেইন ষ্টেচন যাব লাগে। আৰু এইফালে মাহঁতে চাহ খাইছে, কিন্তু মই চাহ নাখালোৱে। আৰু ইমান গাল টোপোলা দিছে নহয়, এতিয়া ট্ৰেইনত নিম কেনেকৈ সেইটো ভাবি আছোঁ। এইফালেতো এগাল আছে আৰু ভিতৰত 2টা বেগ আছে মানুহজনৰ, সেইকেইটাও নিব লাগিব। আমাৰ মানে এটা নিয়ম আছে যে আমাৰ ঘৰলৈ নতুনকৈ যোন আহিব মানে প্ৰথমবাৰ তেওঁক এটা সৰু উপহাৰ দিয়া হয় মানে। আৰু এইটো নিয়ম আমাৰ আগৰ পৰা চলি আছে আৰু এতিয়ালৈকে চলিয়ে আছে মানে, আৰু চলি থাকিব মানে এইটো নিয়ম আমাৰ। আৰু এইফালে যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এইফালে বেগ চেগ এতিয়া ডিক্কিত ভৰাব, মানে মনটো বহুত বেছি বেয়া লাগি আছে, কিন্তু উপায় নাই। মা পাপা চকুলৈতো চাব পৰা নাই, পূৰা চকু পানী জলজলীয়া হৈ আছে। আৰু এইফালে বৰমা বৰ্তা সকলোখিনি আহিলে, মানুহজনে সেৱাও কৰিলে, কিন্তু মই মানে সেৱা নকৰিলোঁ। মই যদি সেৱাও কৰোঁ নহয়, মোৰ মা পাপা কান্দি দিব মানে। আৰু এইফালে আমাৰ বা শুই উঠি পূৰা দৌৰি দৌৰি আহিছে, মানে তাই ভাবিলে যে লগ নাপাম বুলি, সেইকাৰণে তাই একদম শুই উঠি আহিছে মানে। আমাৰ ঘৰখন, পৰিয়ালৰ মানুহবোৰ, মা পাপাক এৰি যাবলৈ মোৰ যিমানখিনি কষ্ট হয় ন, মোৰ তাতকৈ বেছি কষ্ট হয় মোৰ ৰিঅ'ক এৰি থৈ যাবলৈ। কাৰণ যিহেতু ৰিঅ' মোৰ লগত এনি টাইম থাকে ন, মানে মই যেনেকৈ থাকোঁ সি মানে মোৰ লগত তেনেকৈয়ে থাকে। মানুহতকৈ বহুত বেছি বুজি পায় আৰু বহুত বেছি জ্ঞানী হৈছে যিবোৰ জীৱ জন্তুৱে মাত মাতিব নাজানে, বহুত বুজি পায়। মানুহে বুজি নাপাব পাৰে, কিন্তু জীৱ জন্তুৱে বহুত বেছি বুজি পায়। আৰু ৰিঅ'ৰ কথাটো মই নকওঁৱেই, সি মোক কিমানখিনি বুজি পায়। আমাৰ ছোৱালী জীৱনবোৰ কিমান দুখৰ আৰু কষ্টৰ হয় ন, সেইখিনি অকল ছোৱালীয়ে বুজি পাব, কাৰণ সকলোৱে বুজি নাপাব, কাৰণ ল'ৰা মানুহে বুজি নাপাব। কাৰণ ল'ৰা মানুহেতো জন্মৰ পৰা মৃত্যু হোৱা আগমুহূৰ্তলৈকেতো ঘৰতে থাকিব পাৰে ন, কিন্তু আমিতো ছোৱালীবিলাকে নোৱাৰোঁ ন থাকিব। দেৱালীৰ পিছদিনাই মই ঘৰলৈ গৈছিলোঁ পাপাৰ লগত, আৰু আজি আহিছোঁ গোলাঘাটলৈ, কাৰণ মই ঘৰত 1.5 মাহ 2 মাহ মানে থকা হ'ল। আৰু এইফালে ট্ৰেইন আহিলে উঠিলোঁ, আৰু এইফালে আমাৰ পাপাৰ মুখখন চাওক, মানে মুখতহে হাঁহিটো, কিন্তু চকুকেইটা চাওক। আৰু এইফালে আমাৰ মা, আৰু এইফালে ষ্টেচনত থ'বলৈ আহিছিলে আমাৰ মা আৰু বৰমা। মই যেতিয়া ঘৰলৈ যাম বুলি কওঁ ন, তেতিয়া মোৰ ঘৰৰ সকলো মানুহে বহুত ফূৰ্তি পায়। আৰু মই যেতিয়া ঘৰলৈ আহিব লগা হয় আকৌ যেতিয়া গোলাঘাটলৈ, তেতিয়া মোৰ ঘৰৰ প্ৰতিটো মানুহে বহুত কষ্ট পায়। কাৰণ যিহেতু বহুত দূৰলৈ বিয়া হৈছোঁ ন, কাৰণ আমাৰ পৰিয়ালৰ প্ৰতিজনী ছোৱালী ওচৰতে বিয়া হৈছে, ধেমাজি, লখিমপুৰ এইবিলাকতে বিয়া হৈছে, ঢকুৱাখানাত। আৰু মই হাইষ্ট দূৰলৈ বিয়া হৈছোঁ একদম গোলাঘাট। আমাৰ পৰিয়ালত একেবাৰে সৰু মই, আৰু মই একেবাৰে সৰুজনীয়ে ইমান দূৰত বিয়া হ'ব লগা হ'ল। এই যে ট্ৰেইনৰ ভিতৰত যে বিভিন্ন ধৰণৰ মণিহাৰী বেপাৰীবোৰ আহে, চানাৱালা মানে এইবোৰ ধেৰ বেপাৰী আহে ন, তাৰ পৰা মানুহজনে ব্ৰেচলেট দুপাত লৈ দিছে, আৰু মানে চইচ কৰি ল'লোঁ। তাৰপিছত এইবিলাক খোৱা পাল। ট্ৰেইনৰ ভিতৰত যে ইমান বস্তুবোৰ কম দাম বুলি ভাবিছে নি, বহুত বেছি দাম কৈছোঁ নহয়। এইকেইটা চানাতে 20 টকা, এইকেইটা চানা আমি যদি দোকানত কিনো নহয় 10 টকাতে ইমানখিনি দিয়ে, আৰু ইয়াত 20 টকাত এইকেইটা চানা। এতিয়া উপায় নাই, খাবই লাগিব যিহেতু খাই ভাল পাওঁ যে। আৰু এইফালে আমি এতিয়া পাইছোঁহি মৰিয়নি, আৰু আমি 3টা বজাত ফৰকাটিং ষ্টেচন পাম। আৰু এইফালে পালোঁহি ফৰকাটিং ষ্টেচন, তাৰপিছত সোমালোঁ হোটেলত, ধুনীয়াকৈ পৰঠা খালোঁ, কাৰণ যিহেতু ৰাতিপুৱা ভাত এনেই এগোৱামান খাই অহা ন, তাৰপিছতে মিঠাই চিঠাই লোৱা হ'ল ঘৰলৈ বুলি। তাৰপিছত আকৌ ঘৰ আহি পালোঁহি, মানুহজনে আনিলে এটা গোটা ব্ৰইলাৰ। যিহেতু ইমান দিনৰ পিছত ঘৰলৈ অহা হৈছে, 1.5 মানে 2 মাহৰ পিছত ঘৰলৈ অহা হৈছে। এইফালে মানুহজনে জুই জ্বলালে, আৰু চাওকচোন মানে পূৰা নাৰিকলৰ পাতবোৰ দি দিছে যে পূৰা ফৰফৰাই জ্বলিছে। আৰু এইফালে এতিয়া ব্ৰইলাৰটো জুইত পুৰি আছে, কাৰণ যিহেতু সৰু সৰুকৈ নোম লাগি থাকে ন, সেইবোৰতো পুৰি দিব লাগিব। আৰু এইফালে ভাতটো বনাই হৈ গ'ল, মানে ভাতটো যিহেতু কাৰেণ্টত বনোৱা হয় তাৰ কাৰণে খুচৰি থাকিব নালাগে, আৰু জোখমতে পানী দি দিলে, চুইচ দি দিলে হৈ যায়। আৰু এইটো যিহেতু ৰাজা চাউলৰ ভাত, মই প্ৰথমবাৰ বনাইছোঁ এইটো চাউলৰ ভাত। ইফালে পাপা দোকানৰ পৰা আহিলে, তাৰপিছত পাপাই জোখমতে ব্ৰইলাৰটো কাটিলে, কাৰণ মানুহজনক কাটিব নিদিলে, কাৰণ মানুহজনে ভালকৈ কাটিব নাজানে মানে সেইকাৰণে। আৰু এইফালে মানুহজন আৰু লগৰজনে পূৰা ব্ৰইলাৰ পেটু চাফা কৰাত ব্যস্ত। এইফালে বোলে ব্ৰইলাৰ পেটুখিনি মানুহজনে বনাব। আমাৰ মানুহজনেও ধুনীয়াই বনাব, খালি মইহে মাছ মাংস ইমান টেষ্টি বনাব নাজানো। আৰু এইফালে পাপাই বনালে মাংস, আৰু এইফালে মানুহজনে বনালে ব্ৰইলাৰ পেটু। আজিলৈ বাই, আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম।